ৱাহিদাছ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। এইখিনি মই দেখিছেনে অলপ চিকেন লৈছোঁ আৰু চিকেনখিনি আচলতে হাৰ্ডিখিনি যিখিনি আছিলে মই আঁতৰাই লৈছোঁ। এইখিনি হাৰ্ডি নাই, যিহেতু আপোনালোকে চিকেন কীমা বনাম, যিহেতু মই আজি চিকেন কীমা ৰেচিপিটো দিম বুলি ভাবিছোঁ। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক দেখাওঁ কেনেকৈনো মই চিকেন কীমা বনাওঁ। আৰু এইখিনি মই মিক্সিত মাৰি লৈছোঁ। বহুত সময় মৰা নাই মিক্সিত, অলপ সময় মানে এবাৰেই মই ঘেংকৈ দিছোঁ আৰু দি দিছোঁ, কাৰণ বহুত সময় যদি চিকেনখিনি মাৰি দিয়ে তেনেহ'লে খাবলৈ খুব ঘেলঘেলীয়া হৈ গ'লে বেয়া হয়। সেইকাৰণে এবাৰে মাৰি পেলাই মই এনেদৰে প্লেট এখনত উলিয়াই ল'লোঁ। আৰু এইফালে পিঁয়াজ লৈছোঁ, বহুত বেছি পিঁয়াজো নালাগে। মই এনেদৰে অকণমান ডাঙৰ পিঁয়াজ দুটা লৈছোঁ, দুটা লৈ পেলাই এনেদৰে মিহি মিহিকৈ কুটিম। আৰু যদি আপোনালোকে ভাবে এনেকৈ মিহি মিহিকৈ কুটিব নোৱাৰোঁ, তেনেহ'লে এটা কাম কৰিব, আপোনালোকে মিক্সিটো মাৰি দিব পিঁয়াজখিনি, তেনেকৈও বেয়া নহয়। কিন্তু মই ভাবিছোঁ হাতেৰে ভালকৈ হাতেৰে কুটি দিওঁ মিহি মিহিকৈ। মই যিহেতু অকণমান মিহি মিহিকৈ পাৰোঁ কুটিবলৈ, এনেধৰণে কুটি লৈছোঁ গোটেইখিনি। আৰু এয়া দেখিছেনে গোটেইখিনি মই কুটি ল'লোঁ এনেদৰে। এতিয়া নেক্সট প্ৰচেছ কি কৰোঁ আপোনালোকক দেখাইছোঁ। বিলাহী লৈছোঁ, বিলাহীকেইটা মই 3টা বিলাহী লৈছোঁ। আপোনালোকে যদি বহুত বিলাহী নিদিয়ে তেনেহ'লে 2টা দিলেও হ'ব। এইকেইটা মই মিক্সিত মাৰি ল'ম, যিহেতু এটা পেষ্ট বনাই ল'ম। আৰু এখন কেৰাহী পাতিলোঁ, কেৰাহীখনতে অলপ তেল দিলোঁ। বহুত বেছি তেলো নিদিব, অকণমান তেল দিব, যিহেতু মাংসৰ পৰিমাণটো চাই পেলাই আপোনালোকে সকলো বস্তু দিব। আৰু এইফালে মই তেলখিনি গৰম হোৱাৰ লগে লগে তেজপাত দুখিলা দিলোঁ, লং 2টা দিলোঁ। আৰু ইলাচি, যিহেতু মোৰ ওচৰত গুড়ি ইলাচি আছিলে, সেইকাৰণে গুড়ি ইলাচি অকণ এনেদৰে ছটিয়াই দিলোঁ। আপোনালোকৰ ওচৰত যদি গুড়ি নাই গোটা আছে তেনেহ'লে গোটাকৈ দিব। অকণমান গোন্ধটো ওলোৱাৰ পাছতে জ্বলি যাবলৈ নিদিব, নহ'লে বেয়া হ'ব মছলাটো। তেনেকুৱাতে পিঁয়াজখিনি দি দিলোঁ মই, কুটি থোৱা পিঁয়াজখিনি। আৰু এতিয়া এইখিনি ভালকৈ ভাজি দিছোঁ। আৰু যদি আপোনালোকে মিক্সিত মাৰে তেনেহ'লে মিক্সিত মাৰি পিঁয়াজখিনি দি দিব। এতিয়া এইখিনি অকণমান ৰংটো সলনি হওঁতে মই আদা নহৰু পেষ্ট অলপ অলপ দি দিছোঁ। অকণমান আদা দিছোঁ, আদা পেষ্ট, আৰু অকণমান নহৰু পেষ্ট দিছোঁ। আৰু এইখিনি মই ভালকৈ লৰাই লৈছোঁ, যেতিয়ালৈকে কেঁচা কেঁচা গোন্ধটো নাযায় সিমানলৈকে লৰাই লৈছোঁ। আৰু এতিয়া বিলাহী যিটো পেষ্ট আছিলে, বিলাহী পেষ্টটো এনেদৰে দি দিলোঁ ইয়াতে। আৰু অকণ সময় লৰাই লৈছোঁ, যিহেতু পেষ্টটো নহ'লে বেয়া হ'ব ন, অকণমান লৰাই ল'লে খুব ধুনীয়া হয়। আৰু অকণমান তেলটো যেতিয়া ফুটি ওলাই আহে তেতিয়া ভাল লাগে। আৰু অকণমান মই মিক্সিটোত যিখিনি পানী আছিলে, লাগি আছিলে ন, তাতে অকণমান পানী দি পেলাই ইয়াতে দি দিলোঁ, যিহেতু একেবাৰে শুকাই গৈছিলে বিলাহীখিনি। সেইকাৰণে অকণমান পানী দি আকৌ এইখিনি লৰাই ল'লোঁ। আৰু সোৱাদ অনুসৰি ইয়াতে নিমখ দিলোঁ। আৰু অকণমান হালধি গুড়ি দিছোঁ, বহুত মছলা ইয়াত প্ৰয়োজন নাই। অকণমান ধনিয়া গুড়ি দিছোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ। একেবাৰে সৰহ মছলা হ'লে আচলতে কীমা খাবলৈ অলপো ভাল নালাগে। বহুতে বহুত ধৰণে বনায়, ময়ো কেইবাবিধৰো বনাওঁ। আৰু এতিয়া মই যিখিনি চিকেনখিনি মাৰি থৈছিলোঁ ন মিক্সিত, সেইখিনি দি দিছোঁ। আৰু বহুতে একদম টুকুৰকৈ কাটিও বনায়। আপোনালোকে তেনেকৈও বনাব পাৰে, যদি মিক্সিত নবনাওঁ বুলি ভাবে। হাতেৰে কুটিও আপোনালোকে কীমা বনাব পাৰে, তেনেকৈও আচলতে বহুতে বনায়। আৰু মই চয়াবিনৰ কীমাৰো বহুত ধুনীয়াকৈ সহজ পদ্ধতিত কেনেদৰে চয়াবিনৰ কীমা বনাই দি থৈছোঁ ৰেচিপি। যদি আপোনালোকে বিচাৰে তেনেহ'লে মই ওপৰৰ আই বটনত দি থ'ম, নহ'লে স্ক্ৰীণত থাকিব, আপোনালোকে তাৰপৰা চাই ল'ব পাৰিব, নহ'লে ডেছক্ৰিপশ্যনত থাকিব। আৰু এইখিনি এতিয়া মই খুব ভালদৰে লৰাই আছোঁ অলপ সময়। এইটো চিকেনৰ যিখিনি পানী ন, সেইখিনি পানী একেবাৰে শুকাই যাবলৈ দিছোঁ মই। আৰু এক্সট্ৰাকৈ পানী ইয়াত নাই দিয়া। যিখিনি বিলাহীৰ পেষ্ট আছিলে, যিটো অকণমান ধুই দিছিলোঁ, সেইখিনি পানীতে মই এইখিনি চিকেনখিনি দিলোঁ। আৰু এক্সট্ৰা পানী নাই দিয়া। আৰু ওপৰত যিহেতু অকণমান কালাৰটোৰ কাৰণে হোটেলবোৰত যিহেতু ফুড কালাৰ দিয়ে, কিন্তু মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই ইয়াত। অকণমান জলকীয়া গুড়ি কালাৰটো দি দিছোঁ, কাশ্মীৰী লাল মিৰ্চটো অকণমান দি দিছোঁ। সেইটো দি এতিয়া অলপ সময় লৰাই দিছোঁ। আপোনালোকে যদি কালাৰটো বেছিকৈ বিচাৰে তেনেহ'লে অকণ বেছিকৈ দিব, কিন্তু মই বহুত বেছিকৈ বেয়া পাওঁ, যিহেতু কালাৰটো মই ভিডিঅ'টোত অকণমান কমকৈ আহিছে, কিন্তু ধুনীয়া কালাৰ আহিছে। আৰু ইয়াতে কেঁচা জলকীয়া যদি আপোনালোকে খায় তেনেহ'লে কেঁচা জলকীয়াও ওপৰতে দি দিব। মই ইয়াত কেঁচা জলকীয়া দি দিছোঁ, তেতিয়া সোৱাদটো ধুনীয়া হয়। একদম চিম্পুলকৈ বনাইছোঁ, কোনো ধৰণৰ চিকেন মছলা দিয়া নাই। কিন্তু একেবাৰে শেষত মই অকণমান গৰম মছলা, একদম অকণমান, দেখিছেনে, সৰু চামুচেৰে একদম আধা চামুচ, 1 চামুচো দিয়া নাই, অকণমান গৰম মছলা ওপৰতে দি দিছোঁ। যদি আপোনালোকৰ ওচৰত গৰম মছলা নাই, মিট মছলা আছে, তেনেহ'লে সেয়াও অকণ দিব পাৰে। আৰু যিহেতু এতিয়া ধনিয়াৰ ছিজন, মোৰ ওচৰত ধনিয়া আছেই, কেঁচা ধনিয়া, সেইকাৰণে কেঁচা ধনিয়া অকণো কুটি পেলাই এনেদৰে ওপৰত দি দিছোঁ। আৰু একেবাৰে শেষত মই এটা টিপছ দিব বিচাৰিছোঁ। আপোনালোকে যদি ধুনীয়া একদম
অইলি কৰি ৰাখিব বিচাৰিছে, ক্ৰীমি নিচিনাকৈ খাব বিচাৰিছে, তেনেহ'লে ওপৰত যদি আপোনালোকৰ ঘৰত ক্ৰীম থাকে তেনেহ'লে ক্ৰীম দিব, আৰু যদি দৈ থাকে তেনেহ'লে অকণমান দৈ দিব। মোৰ ওচৰত দৈ আছিলে যিহেতু, সেইকাৰণে মই দৈ 2 চামুচ দি দিছোঁ সৰু চামুচেৰে। তেতিয়া মানে এইখিনি কি হয়, খাবলৈ জুচি হয়, আৰু যদি নিদিয়ে তেনেহ'লে পিছত শুকাই যায়গৈ। আৰু ইয়াতে মই অকণমান ঘি দিলোঁ, সেইটো আপোনালোকক মই ভিডিঅ'টো কৰিছিলোঁ, আচলতে থাকি গ'লগৈ। একেবাৰে শেষত অকণমান ঘি, ভাল ঘি বা বাটাৰ যদি থাকে দি দিব, তেতিয়া খুব ধুনীয়া হয়। চাওকচোন, এইখিনি মই এখন প্লেটত উলিয়াই দিছোঁ, আৰু খুব সহজ পদ্ধতিত, একো বেলেগ মছলা একো নথকাকৈ, অকল হালধি অকণ মছলা দি পেলাই খুব ধুনীয়াকৈ সোৱাদ লগাকৈ কীমা বনাই এনেদৰে খাব পাৰে। এনেকৈ পৰঠা দিও খাব পাৰে, আপোনালোকে ভাতৰ লগতো এনেকৈ পৰিৱেশন কৰিব পাৰে। মই আলহীক দিলোঁ, আচলতে খাবলৈ খুবেই ভাল পালে। ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। নতুন আকৌ এটা ৰেচিপি লৈ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।